নমস্কাৰ প্ৰিয় দৰ্শক, বৰডুমছা লাইভ অসমীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। অহা 11 আৰু 12 মে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰডুমছা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ স্বৰ্গীয় সৰস্বতী ছেত্ৰী কাৰ্কি আৰু ফটিক চন্দ্ৰ দহোটীয়া ৰংগমঞ্চৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱটি আয়োজন কৰিব লোৱা হৈছে। গতিকে এই ৰঙালী বিহু উৎসৱৰ আগতীয়া কিছু আমি আয়োজন সম্পৰ্কে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে আমাৰ ৰিচিপশ্যন কমিটিৰ বিষয়ববীয়াৰ লগত আমি কিছু তথ্য জানিব বিচাৰিছোঁ। গতিকে আমি তেওঁলোকৰ লগত কিছু আয়োজনৰ সম্পৰ্কে আমি কথা পাতিম। বৰডুমছা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰডুমছাবাসী ৰাইজৰ সহযোগত মাধৱপুৰ বৰডুমছা আঞ্চলিক ৰঙালী বিহু সন্মিলনখনে আমি দুদিনীয়া কাৰ্যসূচীৰে বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ ওলাইছোঁ। অহা আমি 11 আৰু 12 মে অৰ্থাৎ 27 আৰু 28 বহাগত আমি এই দুদিনীয়া কাৰ্যসূচীৰে আমি বৰডুমছা ৰঙালী বিহু সন্মিলনখনে আয়োজন কৰিবলৈ ওলাইছোঁ। প্ৰস্তুতি এতিয়া তুংগ। আমাৰ বৰডুমছা মাধৱপুৰ অঞ্চলটোত বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বসবাস কৰি থকা ঠাই। সেই হেতুকে আমাৰ বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি এই বিহুখন আয়োজন কৰিছোঁ। ইয়াত কোনো জাত পাত নাই, সকলো মানুহকে আমি বৰডুমছা লাইভ অসমীয়া তৰফৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন শ্ৰেণীৰ মানুহক আমি এই ৰঙালী বিহুখনত অংশগ্ৰহণ আৰু সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে বৰডুমছা লাইভ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ এই ৰঙালী বিহু সন্মিলনখনিত বিশেষকৈ মুকলি সভাত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক আমাৰ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব। তেখেতলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে। উদীপজ্যোতি গগৈ উপদেষ্টা সদৌ অসম ছাত্ৰ সন্থাৰ উদীপজ্যোতি গগৈকো আমি আমাৰ এই বৰডুমছা ৰঙালী বিহু সন্মিলনখনলৈ আমন্ত্ৰণ জনোৱা হৈছে। কাৰ্যনিৰ্বাহক সদস্য ৰাণা সোণাৰ, নিখিল কোঁচ আৰু উপসভাপতি বিনয় দুবে ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ উপৰিও আমাৰ বিভিন্ন দল সংগঠনবোৰৰ যেনে গোৰ্খা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, ভোজপুৰী ছাত্ৰ সন্থা, ঠিক তেনে মাওৰী ছাত্ৰ সন্থা, ইয়াত থকা আমাৰ বৰডুমছাত থকা কেওটি সংগঠনক আমি আমাৰ এই মুকলি সভাত আমি আমন্ত্ৰণ কৰিছোঁ। আমি এই ৰঙালী বিহু সন্মিলনখনিত আমি 5টা প্ৰতিযোগিতা আমি অন্তৰ্ভুক্ত কৰিছোঁ। বিহু নাচ প্ৰতিযোগিতা আমি কৰিম বুলি ভাবিছোঁ। আমি অলৰেডি এইটো নিয়মাৱলী অলপ বেলেগ ধৰণৰ দিয়া হৈছে। 11 বছৰৰ পৰা 14 বছৰলৈকে আমি খ শাখা আৰু ক শাখা, 4 বছৰৰ পৰা 10 বছৰলৈকে আমি কণ শিশুসকলক নাচিব পৰাকৈ এখন মুকলি মঞ্চ আমি তৈয়াৰ কৰি থৈছোঁ। জেং বিহু প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। তাৰ উপৰিও ঢোল বাদন প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা আৰু হুঁচৰি প্ৰতিযোগিতা আমি আৰম্ভ কৰিবৰ কাৰণে পৰিপক্ক হৈ উঠিছোঁ।